তো স্বাগতম টু মাই নিউ ব্লগ আৰু আজি যাইছোঁ গাইজ এনেকুৱা এখন আপোনালোকক দৃশ্য দেখাবলৈ য'ত গাইজ বলিউডৰ প্ৰতিচ্ছবি নিচিনাই আপোনালোকে দেখা পাব সেই দৃশ্যটো তো মজা লাগিব আৰু তো বলক যাওঁ তো আছে হাজো বৰম্বৈ পাহাৰ এখন আছে তো ওপৰলৈ যাম বুলি ভাবিছোঁ বুম আৰু গাইজ আপোনালোকক দেখাম বলকচোন যাওঁ কেনে দেখি চাওঁ বলক আজিও এইখন লৈ যাম বুলি ভাবিছোঁ তো এইখনক চিন্তি গাইজ বলকচোন যাওঁ কি হয় দেখা যাব লগত যাব ভাই তো ইয়াৰ বডি চাওঁ বডি দেখাই দি ভাই অলপ এই বুম আৰু আমি যাই আছোঁ তো থেলো তো আহি আধা পাই গ'লোঁ আধা ৰাস্তা আহিলোঁ তো এতিয়া আপোনালোকক দেখাম তো কলৈ যাব লাগে তো আপোনালোক দেখাই আছোঁ বেক কেমেৰাতে তো চাওক সেইখন পাহাৰ দেখিছেনে তো সেই পাহাৰৰ ওপৰলৈ যাম তো চাই থাকিব কি মজা ভিউ আহিব বঢ়িয়া লাগিব বুলি কৈছোঁনে সেই ওপৰলৈ যাম তো বলক যাওঁ আপোনালোকক দেখাম তো পাক কৰি থৈ দিলোঁ বলক ফাইনেলি আহি পালোঁ এইখন ইয়াৰে মেইন গেট আৰু এই চিৰি দেখিছেনে তো এই চিৰি দি যাব লাগিব মজা আৰু এই চিৰি গাইছ আধালৈকে আছে আধা নাই আধা মাটি বলক উঠি আহিবি আধা পালোঁ আৰু আছে তো ভিউ চাওক না কি বুম লগা হৈছে আৰু এইবিলাক চিত্ৰনলাৰ বুন তো বুন জংঘল নহয় চিত্ৰনলা চাওক এইপিনে এই শিলত অলপ ৰেষ্ট ল'লোঁ বহি পিনে মস্ত গাইছ ভাগৰ লাগে নে আহোঁতে উঠি আহোঁতে সেইবাবে গাইছ অলপ ৰেষ্ট ল'লোঁ আৰু তো চাই থাকক দেখাইছোঁ আৰু সেই গাইছ বহুত যাব আছে ওপৰত তেনি অঁ ফাইনেলি আহি পালোঁ তো দেখাইছোঁ চাই থাকিব চাওক গাইছ কি বুম এৰে ওপৰত আৰু আছে দেখাইছোঁ কিন্তু এইখিনি চাওক না দেখাইছোঁ গাইছ বেক কেমেৰাত একবাৰ চাই লওক আহি এই পালোঁ আশ্ৰম এইখন আশ্ৰম আৰু এটা লগত চলি আছিল তাক মানে ঘৰৰ পৰা ওলাই দিছে এই গাইছ ইয়াতে আহি গাইছ ইয়াতে বহি আছিল ঘৰত নাপাওঁ কাৰণে ওলাই দিছে ফ্ৰেণ্ডছ দেখা পাইছিলোঁ এই আশ্ৰমত থাকোঁ আৰু এক দেখা পাইছিলোঁ ইয়াতে গাইছ আছিলি তো এক ওলাই দিছোঁ বোলে ফ্ৰেণ্ডছ মোৰ চেনেলটো চাই ল'ব অসমৰ দ্বীপ ব্লগছ আৰু এটা হেক হ'ল এটা বোলে হেক হৈ গৈছে অসমৰ দ্বীপ বুলি দিছিলি তো হেক তো চেলো আপোনালোকক ভিউ দেখাইছোঁ তো মোৰ লগত চলি এটা ভিডিঅ' বনাইছিল ইয়াতে পানীৰ ব্যৱস্থা নাছিল বুলি কৈছে তো এতিয়াও বোলে হোৱাই নাই পানীৰ ব্যৱস্থা তো বলকচোন চাওঁ হৈছেনে হোৱা নাই চব একো নাই গাইছ ইয়াতে এনেকুৱা হৈ আছে পানীৰ ব্যৱস্থা নাই কি আৰু গাইছ এইখন এখন আশ্ৰম এই আশ্ৰমখনত বাবা এটা থাকে কিন্তু এতিয়া নাই দেখোন বাবাটো হ'ল আশ্ৰম এইটো মহাদেৱৰ গাইছ এটা সৰু চাই মূৰ্তি আছে আৰু ইয়াতে পানী থোৱাইছে গাইছ কোনোবা আহিলে ভাগৰ লাগিলে খাবৰ কাৰণে তো আহি একদম পাহাৰৰ ওপৰ পালোঁ এইফালে নাই আৰু গাইছ এইফালে চাওক নাই তো এটা বঢ়িয়া মনোমোহা দৃশ্য আছে দেখাম তো বলক যাওঁ তো চাওক আপোনালোকক এই পাই গ'লোঁ এইটো শিল তো এইখিনিয়ে লাষ্ট আৰু এই পাহাৰখনৰ চাই থাকক তো চাওক এই মনোমোহা দৃশ্য হাজো বৰম্বৰ পাহাৰ তাতে অৱস্থা গোটেই হাজো সমষ্টি ইয়াতে দেখা পায় বুলি চাব পাৰে গাইছে ইয়াতে পুৰা কি মনোমোহা দৃশ্য বাঘ গাইছে মৰিল কেনেকৈ পৰি গৈছে ই মৰিলি গাইছে চেনেলটো ইয়াৰ চেনেলটো ইয়াৰ যদি মৰে বেয়া হাল তো ঘুমাই আছে চাক বঢ়িয়া চাহ এটাই পৰছি ঘুমাই আছে ভাই কিবা এটা কৈ দিয়া কেনে লাগিল আহি অনুভৱ কি ক'ম আৰু ভাই ইয়াতে আৰু আহি বেয়া লাগিবনে ভয়ংকৰ পাহাৰত আহিলোঁ ইয়াতে ধুনীয়া ধুনীয়া প্ৰতিচ্ছবি দেখা পালোঁ যেন ইয়াতে শ্বাহৰুখ খান আমিৰ খান ইয়াতে আহি যেন প্ৰতিচ্ছবিবিলাক কৰিহে যায় এনেকুৱা লাগিছে চিনাৰীবিলাক চাওকচোন আপোনালোকে চাওক চাই থাকক আৰু দেখাম আমি আপোনালোকক আগলৈকে ইয়াতে বহুত চিত্ৰনলাৰ গাছ আছে এই চিত্ৰনলাসমূহ আপোনালোকে নিব পাৰে মোক কণ্টেক্ট কৰি ল'ব মই কণ্টেক্ট কৰিব পাৰিব তলত থাকিব
নম্বৰ এই হোম ডেলিভাৰী দিব ৰং নম্বৰ এটা দি দিম অ' গাইছ আহিছিলোঁ এই দেখাইছিলোঁ আপোনালোকক চাওক গাইছ এই গোটাই পাহাৰখনলৈ উঠি আহিলোঁ বুম ভিউ গাইছে ইয়াতে দেখাই আছোঁ গাইছ বেক কামাৰ দি চাব এনে নকয় গাইছে সেইখিনি জেগা বলিউডৰ জেগা আন লাগে গাইছ বলিউডৰ যি জেগাত শ্বুটিং কৰে সেনে আন গাইছে মজা আৰু বলক দেখাই আছোঁ তো আজিৰ এই ভিডিঅ'টোত এইখিনি আৰু কেনে পালে ভিউ আপোনালোক দেখাইছিলোঁ এই পাহাৰখন বৰম্বত অৱস্থিত আছে হাজো বৰম্বত কেনে পালে কওক আৰু যদি ভাল পালে আপোনালোকেও আহিব আৰু আজিৰ ভিডিঅ'টোত এইখিনিয়ে আৰু লগ পাম এটা নতুন ভিডিঅ' হ'লে তেতিয়ালৈকে বাই বাই আৰু যদি কোনোবা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা ন'টিফিকেশ্যন বেলটো অলপ প্ৰেছ কৰি দিব তো ব'লক আজিৰ ভিডিঅ'টো এইখিনিয়ে লগ পাম এটা নতুন ভিডিঅ' তেতিয়ালৈকে বাই বাই